ফ্লাড ৰিলিফ মানে যেতিয়া বানপানী হয় ন, ফ্লাড যেতিয়া হয় ন, মানে মানুহৰ অৱস্থা দেখিলে মানে যিসকলে একদম জেগাত থাকিব ন তেওঁলোকে বুজি পাব, মানে তাৰ মানে মই এতিয়া এক্সপ্লেইন কৰিব পৰা নাই। মই বহুত ভয়ানক বস্তু কিছুমান দেখি আহিছোঁ। 3 দিনৰ পৰা আমাৰ ৰিলিফৰ কাম চলি আছে। একদম ভিতৰুৱা অঞ্চলত গৈছোঁ, একদম জেগাই গৈছোঁ। যিবিলাক পৰিস্থিতি দেখাইছে সেইবিলাক প্ৰকাশ কৰিব নোৱাৰোঁ। জীৱ জন্তুৰ পৰা আদি কৰি মানুহৰ পৰা আদি কৰি ছাগলী এটা জেউৰাতে ফচি থকা দেখিছোঁ, ডিঙিটো মানে পাৰ কৰাবই নোৱাৰিলোঁ, তেনেকৈ মৰি গ'ল। তো তেনেকুৱা পৰিস্থিতি আমি মানে যেতিয়া জীৱ জন্তু দেখোঁ, মানুহ দেখোঁ, ঘৰৰ পৰিস্থিতি দেখোঁ, মানে খুবেই দুখ লগা, বহুত দুখ লগা। আৰু এতিয়া কি হ'ব, যেতিয়া পানী শুকাব তেতিয়া ঘৰৰ অৱস্থাটো নিশ্চয় দেখিবই কেনেকুৱা হৈ আছে। কিন্তু তাৰ পাছত কি হ'ব, সেই জেগাডোখৰ সেই অঞ্চলটো নহয় প্ৰায় বহুত বছৰ মানে পিছ পৰি যাব, বহুত পিছ পৰি যাব। লোকচান হ'বই আৰু বহুত লোকচান হ'ব, এতিয়া পিছ পৰি যাব। আৰু এতিয়া মই এটা কথা মন কৰিছোঁ, এই অঞ্চলবোৰত যে নাও খুবেই বহুতে কম হৈছে। সেইকাৰণে অঞ্চলৰ লোকেল মানুহৰ বহুত দিগদাৰ হৈছে, ৰিলিফ দিবলৈও বহুত দিগদাৰ হৈছে অহা যোৱা কৰিবলৈ। তো এইবিলাক বস্তু অলপ গুৰুত্ব দিব লাগিব। আৰু লগতে এইটো সময়ত চবেই একজোট হৈ কাম কৰিব লাগে। এতিয়া সকলোৱে আগবাঢ়ি আহিব লাগে, একগোট হ'ব লাগে। আৰু একগোট হৈ পেলাই যিমান পাৰে সিমান ৰিলিফৰ ক্ষেত্ৰত বা যোনে যেনেকৈ পাৰে সেনেকৈ কাম কৰি পেলাই আগবাঢ়িব লাগে, মই সেইটোৱে বিচাৰোঁ।